বিড়ি খাও সন্দীপ ক'ত পাই নো ও হইছে দে কিটাক চাও গাইস পুরো মারামারি করে এসে দেনা হল কি যা করি পুরো ভাই চলছে গাছরিত ফেলা গেছে গাইস যোগাযোগ করলে হল আমার লগত ও ভিডিও বানানো গাইস নামবে পারা নাই ভিডিও বানানো আসসালামু আলাইকুম গুড মর্নিং গাইস ওয়েলকাম টু হাফিজ ইসলাম আজি ঘৰৰ পৰা বৰ্তমান ওলাই আছোঁ আৰু ঘৰৰ পৰা ওলাই আহিলে এই তাক চাওঁ গাইছ এই পুৱা পুৱাই লেট্ৰিনত গৈছে বৰ্তমান ঘৰৰ পৰা ওলাই আহিছোঁ আৰু কলেজ যাব গ'লে আজি তাৰমানে লাষ্ট এক্সাম আছে আজি পৰীক্ষা আছে আজি তাৰমানে এটা বেলেগ ভ্লগ হ'ব আৰু আজি কি ভ্লগ হ'ব আপোনালোকে লাষ্টত গম পাব এতিয়া বৰ্তমান কলেজলৈকে যাই লওঁ নহ'লে দেৰি হৈ যাব 5 minutes later বৰ্তমান কলেজ আহি পালোঁ আৰু এই কলেজ আহি পালোঁ আৰু মই টুপিটো মাৰা এটাই কাৰণ তাৰমানে মোৰ চুলিকেইডাল দীঘল হৈছে সেইকাৰণে টুপিটো মাৰিছোঁ আৰু অহা বছৰ ইয়াতে মোৰ নাম থাকিব ফাৰ্ষ্টত ইয়াতে মোৰ নাম থাকিব আৰু পূৰা পঢ়িম বিন্দাছ খালি দিম পৰীক্ষা এইবাৰ গাইছ কলেজ পালোঁ আৰু এই লগকেইটা আহিছে তাতে আছে আৰু দুটামান আহিব আৰু টাইম হয় নাই তাৰমানে আৰু 10-15 মিনিটমান আছে নেকি 2 hours later পৰীক্ষা পুৰা ফাটাফাটি পৰীক্ষা হৈছে আৰু আজি তাৰমানে খানাৰ এটা ভ্লগ হ'ব আৰু যাই পেলাই আপোনালোক বজাৰ পাতিয়ে কি কৰোঁ 5 minutes later খানা খাওয়া জায়গা তাতে কিন্তু অবস্থা একদম বয়া অবস্থা একদম পুরো এবেগে পানি আছে পানির উপর দিয়ে লাগা আছি কিন্তু রাস্তা তো নাই এটা বর্তমান রাস্তা বানাবো সব লাইন পেটি আছে খানা খাওয়ার কারণে কি কবা পুরো হওয়া নাই রাস্তা তো বনাব লাগবে নাকি কিন্তু জায়গাখিনি বঢ়িয়া একদম সাইল গেছে রাস্তা বানিয়ে দিছে গাইস পুরো মস্ত রাস্তা বানিয়ে দিছে গাইস রাস্তা হয়ে গেল মস্ত রাস্তা গাইস রাস্তা একদম পুরো ক্লিয়ার হয়ে গেছে সব আই গেছে এটা কাবার গাছরিত ফেলা গেছে গাইস যোগাযোগ করলে হল আমার লগত গাইস নামবে পারা নাই না 5 minutes later গাইস খানার যোগাৰ আহি আছে বৰ্তমান অস্তে ইয়াতে ৰান্ধা হ'ব এই যোগাৰ আহিছে বাকী মাংস ধুই আছে চাউল ধুই আছে ইয়াতে বনাম আৰু বৰ্তমান এই যোগাৰখিনি কৰি মাংস ধুই লৈ আহি গ'ল এতিয়া জুই জ্বালি আছে জুই উঠাই নাই পুৰা কিমান হেৰি দিছোঁ এতিয়াহে অলপ উঠছি আৰু গাইছ কেৰাহীটো বহি দিছোঁ এতিয়া গৰম হ'লে আৰু তেলখিনি বহি দি আঞ্জা ষ্টাৰ্ট কৰি দিম আৰু পুৰা চেফ ডাঙাবালা পুৰা জুই উঠছি এতিয়া ভাজি ল'ব লাগিব জুইটিহে খালি ডিষ্টেঞ্চ দিয়ে ৰান্ধনি ডেঞ্জাৰ ৰান্ধনি আলু বহি দিছোঁ আলুখিনি এতিয়া আঞ্জা পুরো কাম চলি আছে আঞ্জা কি হয় গম নাপাওঁ পুরো ইমান ভাল কৰিও নাজানো বনাইছোঁ আৰু কিবা কৰি মোক আকলাই এৰি থৈ পেলাই মই এটা আঞ্জা বনাই আছোঁ আকলাই এৰি থৈ পেলাই ইয়াতে গোটেইকেইটা টাকাই গৈছে কোনো নাই ইয়াতে আকলাই চব তাতে আছে খালত খেলা দেখুৱাই আছে গাইছ কি অৱস্থা গাইছ পুরো এই গৰমত আঞ্জা বনাই আছোঁ গাইছ ইয়াতে খানা খাবা আহি ইয়াতে গা ধুই আছে গাইছ হৈ গ'ল আঞ্জা তাতে থৈ দিছোঁ বনাই পেলাই এতিয়া ভাতৰ ব্যৱস্থা কৰি আছোঁ ভাত পানী গৰম হৈছে আৰু পানী গৰম হ'লে চাউল বহি দিওঁ এতিয়া গাইছ এতিয়া কি কৰে কি ৰাখো বা এহঁতক আঞ্জা নেদাও দিন ইয়াৰ পৰা চাউল আনি পেলাই ইয়াতে লগাই পেলাই খাব দিছে কি ৰাখো এইকেইটা চা
বেলেগ কৈছা গাইছ আঞ্জা দেও না এন্দক বিড়ি খাওঁ সন্দীপ ক'ত পাইনো অঁ হৈছে দে खत्म बाय बाय टाटा गुड बाय गया এতিয়া ভাত হৈ আছে আৰু ভাত বনাই আছোঁ এইকেইটাক চাওঁ গাইছ পুৰা মাৰামাৰি কৰি আছে এতিয়া দেনা হ'ল কি যা কৰি পুৰা ফাইট চলিছে গাইছ বাহুবলী ভাত খাব নাপায় পুৰা জ্বলি আছে আমাৰ চুৱাই মানুহ তাক 2 hours later. ভাত খাম আৰু এনে বহি গৈছে ভাত মই ভাগে দিওঁ এনে বহি গৈছে মই বেগে খাম গাইছ লগ পাই আছোঁ ভাতখিনি দি লওঁ আঞ্জা দি লওঁ তাৰপিছত লগ পাই আছোঁ 5 minutes later. খানা খাই আহিলোঁ বঢ়িয়া আহিছে এতিয়া ঘৰত যাব ওলাইছোঁ আৰু ঘৰত যাওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু গাইছ